নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019ৰ বিষয় লৈ পেলাই এটি সৰু ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। যদিও সম্পৰ্কে বহু মানুহে অৱগত, কিন্তু বহু মানুহে নাজানেও, আৰু সেইবাবে বহুতে মোক কৈছে যে বাইদেউ সম্পৰ্কে অকণমান আমাক জনাই পেলাই এটি ভিডিঅ' উপস্থাপন কৰক। সেয়েহে এই ভিডিঅ'টি লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ সকলোৰে মুখে মুখে এতিয়া যিয়েই নহওক, এই আইনখন 2019 চনতে লোকসভাত পাছ হৈ ৰাজ্যসভাত পাছ হৈ সেই সময়ৰ শ্ৰদ্ধাৰ আমাৰ যিজন ৰাষ্ট্ৰপতি আছিলে তেওঁৰ ছিগনেচাৰ হৈ পেলাই 2019 চনতে এই আইনখন প্ৰণয়ন হয়। কিন্তু ইমান বছৰে ভাৰতবৰ্ষত ইমপ্লিমেণ্ট হোৱা নাছিলে। 2024 চনৰ 11 মাৰ্চ তাৰিখে হোম মিনিষ্ট্ৰীৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে যে এই আইনখন সমগ্ৰ ভাৰতবৰ্ষত বলবৎ কৰা হ'ল। যেতিয়া 2019 চনত এই আইনখন প্ৰণয়ন হৈছিলে, তেতিয়া এই আইনখনৰ এগেইনষ্টত প্ৰটেষ্ট হৈছিলে। আমাৰ অসমত ডাঙৰ প্ৰটেষ্ট হৈছিলে আৰু 5জন লোক শ্বহীদ হোৱা বুলি আমাৰ অসমৰ অসমীয়া প্ৰত্যেকেই অৱগত। এই আইনখন যেতিয়া 2024 চনত বলবৎ কৰা হ'ল, এতিয়াও ক'ৰবাত অকণমান আমি প্ৰটেষ্ট দেখা পাওঁ বা জানিব পাৰিছোঁ। আচলতে এই আইনখনৰ কি আছে সেই বিষয়ে অকণমান আলোচনা কৰোঁ। 2014 চনৰ 31 ডিচেম্বৰ তাৰিখৰ আগতে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা যিসকল লোক ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহি পেলাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে, তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিকত্ব বিচাৰিলে ভাৰতবৰ্ষই তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিব। কিন্তু ইয়াত এটা কথা আছে, মুছলিম লোকৰ বাহিৰে 6টা ধৰ্মৰ মানুহ, হিন্দু, খ্ৰীষ্টান, ইছাই, বৌদ্ধ, পাৰ্চী, জৈন, এই 6টা ধৰ্মৰ মানুহে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু মুছলিম মানুহে নাগৰিকত্ব বিচাৰিব নোৱাৰিব। যিহেতু পাকিস্তান, বাংলাদেশ, আফগানিস্তান মুছলিম মেজৰিটি বেছি বা মুছলিম দেশ হয়, সেইবাবে তাত যিবিলাক নিৰ্যাতন হয়, এই 6টা ধৰ্মৰ মানুহ আহি পেলাই ভাৰতবৰ্ষৰ নাগৰিকত্ব বিচাৰিব, তেওঁলোকে ভাৰতবৰ্ষত নাগৰিকত্ব পাব বা পোৱাৰ হকদাৰ হ'ব। এই আইনখন লৈ বিভিন্ন প্ৰটেষ্ট হৈ আছে বা অনাৰেবল সুপ্ৰিম কোৰ্টত 200ৰো অধিক পিটিশ্যন ফাইল হৈছে আইনখনক চেলেঞ্জ কৰি পেলাই। বিভিন্ন দল সংগঠনে এই পিটিশ্যন ফাইল কৰিছে এই কাৰণেই যে আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকেল 14 ভায়লেট কৰা হৈছে। আৰ্টিকেল 14ত আমাৰ যি ফাণ্ডামেণ্টেল ৰাইট আছে, ইকুৱেলিটি বিফৰ দ্য ল এণ্ড প্ৰটেকশ্যন অফ দ্য ল উইদিন ইণ্ডিয়ান টেৰিটৰী, প্ৰত্যেকজন মানুহৰ বাবে এইটো ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰা হৈছে। এই আইনখন আনকনষ্টিটিউশ্যনেল হৈছে, ছেকুলাৰিজিমক আঘাত কৰিছে, ৰিলিজিয়ন বেছড হৈছে অৰ্থাৎ ধৰ্মৰ ভিত্তিত হৈছে। আজিলৈকে কোনো আইন ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত হোৱা নাই, এইখনেই প্ৰথম আইন যিখন আইন ধৰ্মৰ ভিত্তিত প্ৰণয়ন কৰা হৈছে। এই ধৰণৰ বিভিন্ন আপত্তি দৰ্শাই পেলাই বিভিন্ন দল সংগঠনে অনাৰেবল সুপ্ৰিম কোৰ্টত পিটিশ্যন ফাইল কৰিছে। আমাৰ অসমৰ পৰাও 2এটা দল সংগঠনে পিটিশ্যন ফাইল কৰিছে, যিহেতু আমাৰ অসম চুক্তি এই আইনখনৰ মাধ্যমৰ এটা সোধাইছে বুলি অনাৰেবল সুপ্ৰিম কোৰ্টত পিটিশ্যন ফাইল কৰিছে। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি গম পাম যে অনাৰেবল সুপ্ৰিম কোৰ্টে কি ধৰণৰ ভূমিকা ল'ব। ইয়াতে আকৌ এটা কথা বহুতে সুধিছে যে ভাৰতীয় নাগৰিকে কিবা কাৰণত নাগৰিকত্ব হেৰুৱাব নেকি? বিভিন্নজনৰ এইটো প্ৰশ্ন মোলৈ আহিছে। এই আইনখনৰ জৰিয়তে কোনো ভাৰতীয় নাগৰিকে ভাৰতীয় নাগৰিকত্ব নেহেৰুৱায়। যিসকল ভাৰতীয় নাগৰিক হৈ আছে তেওঁলোকে ভাৰতীয় নাগৰিকেই হৈ থাকিব। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব। এই কাৰণেই যে যিহেতু বিভিন্ন নতুন আইন আমাৰ ভাৰতবৰ্ষত ইমপ্লিমেণ্ট হৈ আছে, আইন কাৰ্যকৰী হৈ আছে, প্ৰণয়ন হৈ আছে, সেইবাবে প্ৰত্যেকেই জনা উচিত যে কি আইন হৈ আছে আৰু আইনবিলাকত কি আছে। আজিলৈ এইখিনি, আকৌ আহি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। আজিলৈ ধন্যবাদ।